17 চনত এই সেইটো বজাৰ ওপেনিং হৈছে। ওপেনিং হোৱাৰ পিছত সেইটো আমাৰ হাইকোৰ্ট কৰি মিউনিচিপালিটি বোৰ্ডে প্ৰতাপ বৰদলৈ তেতিয়া চেয়াৰমেন আছিল, তেওঁ সেইটো অৰ্ডাৰ কৰি লৈ আহিছে। লৈ ইণ্টাৰভিউ লৈ আমাৰ 2000 টকা আমানত হিচাপত ধন লৈ 500 টকা বছৰেকীয়া ভাড়া লৈ আমাক এলটমেণ্ট দিয়াৰ পিছত সেইটো বজাৰ আমি ওপেনিং কৰিলোঁ। ওপেনিং কৰাৰ পিছত দুটা বজাৰ থাকিল। এতিয়া এইটো বজাৰ খৰচ কৰি সেইটো বজাৰত মানুহ নাযায়। মই 3 মাহ মাছ বেচিছোঁ। মাছ বেচি মই 100 টকাৰ মাছ বেচি 20 টকাত কেজি বেচি লাষ্টত মই 3 মাহত কিমান টকা লছ খাইছোঁ। সেইটো বজাৰ বন্ধ হৈ গ'ল। প্লাছ আমাৰ পানীৰ সুবিধা নাই, লাইটৰ সুবিধা নাই, একো নাই। সেইটো বজাৰৰ এতিয়া মানুহখিনিক নাম হাইকোৰ্টে বোলে আপোনাৰ কেঞ্চেল কৰিছে। যদি কেঞ্চেল কৰিছে হাইকোৰ্টে, তেতিয়াহ'লে আপোনালোকে আমাক আগতীয়াকৈ জনাব লাগিছিল, নোটিছ দিব লাগিছিল, দিয়া নাই। প্লাছ এতিয়া ডাইৰেক্ট আজি কৈছে যে হাইকোৰ্টে কেঞ্চেল কৰিছে। আপোনাক কাগজ দিয়ক, আমি হাইকোৰ্টৰ মানি যাম। মহাশয় নিৰ্দেশ যিটো আদালতে কৰিছে সেইটো আমি মানি যাম। কিন্তু এওঁলোকে এতিয়া আমাক সেইটো কাগজ দেখাব পৰা নাই। সেইকাৰণে আমি কৈছোঁ যে আমাক যে 84 মানুহক উচ্ছেদ কৰি এইটো বজাৰৰ পৰা লৈ যায় যে 44 মেন মানুহক যে আপোনালোকে পুনৰ সংস্থাপন দিয়ে, বাকী মানুহখিনি কি হ'ব? এইখিনি মোৰ প্ৰতাপ মই আপোনালোকৰ আগত আগবাঢ়িছোঁ। এইখিনিয়ে মোৰ কথা বক্তব্য, এইখিনিয়ে। এতিয়া আগৰ মানুহখিনি কি হ'ব? এতিয়া যদি হাইকোৰ্টৰ নোটিছ আপোনাক দেখায় আমি মানি ল'ম, নিশ্চয় মানি ল'ম। কিন্তু হাইকোৰ্টৰ নোটিছ দিয়াৰ লগে লগে 15 দিন এসপ্তাহ আগত আমাক নোটিছ দিব লাগিব। কিন্তু নোটিছ দিয়া নাই। আজিহে কৈছে এইটো হৈছে আপোনাৰ কেঞ্চেল হৈছে। এতিয়া ভাঙি দিব কি কৰিব? এতিয়া এইটো পুৰণা মাছ বজাৰটো ভাঙি দি এইটো বজাৰৰ মানুহ আধা ল'ব, তাত আধা ক'ত ল'ব, কি ল'ব তেওঁলোকে জানে, কি হিচাপ সেইটো আমি নাজানো। কিন্তু আমাৰ আগৰ যিটো এলটমেণ্ট দিছিল মানুহখিনি বজাৰটো অপেনিং কৰিব, সেইখিনি মানুহ কি হ'ব? এতিয়া ইয়াতে আছে 86 বা 4 চিট, ইয়াতে আছে আপোনাৰ 86 চিট। এতিয়া দুটা 164 8 চিট হ'ব। এতিয়া ইমানখিনি মানুহ ক'ত এওঁলোকে এলটমেণ্ট দিব? কেনেকৈ চলাব? এইটোৱে আমাক লাগে। আৰু গোটেই আমি দুখীয়া নহ'লে মাছ বেপাৰ নকৰোঁ, আমি বেলেগ বেপাৰ কৰিলোঁ হয়। আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই এইখিনি কথাই কৈছোঁ। আপোনালোকে এইখিনি সংবাদ মাধ্যমত আপোনালোকে কৰি দিয়ক, জানো আমাক ন্যায় লাগে। বেলেগ একো নহয়, আমাক ন্যায় লাগে, চবেই পাব লাগে। এটা কথাই হ'ল আমি ব্যৱসায় কৰা মানুহ, আমাৰ ব্যৱসায় কৰি খাব লাগে। এতিয়া আপোনালোকে চিল কৰি দিলে, এখন চিল কৰি দিলে। এতিয়া চিল কৰি দিলে আমি এতিয়া কি ক'ম? এতিয়া তেওঁলোকক চৰকাৰৰ আইন অনুযায়ী কি কৰিছে আমি এইটো নাজানো। বুলডোজাৰ চলাইছে, আমাক কোনো নোটিছ নিদিয়ে। এইখন বজাৰতো নোটিছ দিয়া নাই যে আপোনালোকে তাতে যাব, অমুক কৰিব, তমুক কৰিব। আজি তৎক্ষণত এওঁলোক আজি ডিচিশ্যন লৈছে। তৎক্ষণাত ডিচিশ্যন লোৱাটো এইটো মাৰ্কেটিং নহয় নেকি? আৰু এইটো লটাৰী নহয়। এওঁলোকে যিটো লটাৰী কৰিছে সেইটো বজাৰত চিট নাম্বাৰ আছিল। এইটো বজাৰ মেৰামতি কৰাৰ সময়ত চিট নাম্বাৰকেইটাও মুচি দিছে। এইটো মোৰ কিমান চিট নাম্বাৰ চাওক, মই আপোনাক কাগজত দেখাইছোঁ চাওক, এইটো কিমান চিট নাম্বাৰ মোৰ। হাউ মেনি চিট নাম্বাৰ ইউ আৰ ৰিডিং ফৰ নাও দিছ পেপাৰ, লুকিং ফৰ ৰিডিং হাউ মেনি ইউ চি হোৱাট, why not you see my seat number? হয়, এতিয়া কি কৰিব? এতিয়া সংবাদ মাধ্যমত আপোনালোকৰ জৰিয়তে মই আমাক ন্যায় লাগে। দুটা বজাৰে ন্যায় লাগে, আমাক অন্যায় লাগে, ন্যায় লাগে। আমাক কেনেকৈ পুনৰ সংস্থাপন দিয়ক সেইটো আমি চৰকাৰৰ পৰা অনুৰোধ জনাইছোঁ। এইখিনি আপোনালোকে চৰকাৰে এইখিনি আমাক সহায় সহযোগ কৰিলে আমি আপোনালোকৰ আন্তৰিকতা খুবেই ভাল। নটিচ কৰা হৈছে, ইয়াৰ আগতে এতিয়া যাৰ বস্তু আছে খালী কৰিবৰ কাৰণে কোৱা হৈছে। পৌৰসভাৰ পৰা ইয়াতে আপোনাৰ লটকাজাৰী বুলি যিটো কয়, পৌৰসভাৰ মতে লটকাজাৰী ইয়াতে লগাই দিয়া হৈছিলে। যাৰ যি বস্তু আছে তেওঁলোকৰ তাৰ পৰা খালী কৰিবৰ কাৰণে আগতে জনোৱা হৈছে। আজি ভাঙিবনে? ভাঙা চিঙাটো এইটো আমাৰ প্ৰশাসনৰ লগত জড়িত হৈ আছে। ইতিমধ্যে জনামতে আমাক চক্ৰ বিষয়াজনে জনোৱা মতে চিল কৰা বুলি কৈছে বজাৰখন। গতিকে এইটো প্ৰশাসনৰ ওপৰতহে। প্ৰথম কথাই হৈছে ইয়াতে আমাৰ তাত এইখন বজাৰৰ যিখিনি মানুহ আমাৰ পৌৰসভাৰ অধীনত ব্যৱসায় কৰি আছে তেওঁলোকৰ ভালেকেইজনৰ মৃত্যু ঘটিছে। আমি এজন মৃত ব্যক্তিৰ নামতে কেতিয়াও চিট এটা এলটমেণ্ট দিব নোৱাৰোঁ নতুনকৈ। তাৰ উপৰিও যিসকলে 10 বছৰ 12 বছৰ আমাক পৌৰকৰ আদায় দিয়া নাই তেওঁলোককো ইয়াতে আমি বৰ্তমান বেলেগে ৰখা হৈছে। আৰু যিসকলৰ ডকুমেণ্টেশ্যনৰ কাগজ পাতিত নাম চাম বিসংগতি পোৱা গৈছে তেওঁলোককো আমি বৰ্তমান ইয়াৰ পৰা আজি চিট দিয়াৰ পৰা বিৰত আছে। কিন্তু তেওঁলোকে উপযুক্ত তথ্য পাতি প্ৰমাণ আদি যদি দিব পাৰে যে সেই চিটটো তেওঁৰ বুলি প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লেও আমি তেওঁলোকৰ নিশ্চয় চিট দিয়া ইয়াতে ব্যৱস্থা কৰা হ'ব। কি ব্যৱস্থা কৰিব? যিহেতু যিমানখিনি চিট আছে সেইখিনি ফিল আপ হৈ আছে। নাই হোৱা এতিয়ালৈকে। ইয়াতে 84টা চিট আছে, মাত্ৰ 40 জনহে এতিয়ালৈকে ইয়াতে আহিছে। তেওঁলোকে ডকুমেণ্টেশ্যন হওক সম্পূৰ্ণ প্ৰক্ৰিয়াৰ মাজেদি পৌৰ কৰ যাৰ আদায় সম্পূৰ্ণ হৈ আছে 2023 চনলৈকে, তেওঁলোককহে ইয়াত আজি স্থানিত কৰা হৈছে।